Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে নাৰিকলৰ লাৰুৰ ৰেচিপিটো লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ খুবেই সহজ আৰু একেবাৰে কম সংখ্যক সামগ্ৰীৰ প্ৰয়োজন হয়। আজিৰ ৰেচিপিটো বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে দুটা ডাঙৰ আকাৰৰ নাৰিকল আৰু চাহ খোৱা কাপেৰে 2 কাপ চেনি। যিহেতু মই আজি কমকৈ লাডু বনাবলৈ লৈছোঁ, সেইবাবে মই কম পৰিমাণে নাৰিকল আৰু চেনি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এই পৰিমাণটো কম বা বেছি কৰিব পাৰে, কিন্তু চাব যাতে এটা নাৰিকলৰ কাৰণে 1 কাপকৈ চেনি হয়। নাৰিকলৰ লাৰু বনোৱাৰ ক্ষেত্ৰত মন কৰিবলগীয়া এটা প্ৰধান কথা হৈছে যে চেনিৰ পৰিমাণ। এই চেনি যদি আপোনালোকে নাৰিকলৰ লাৰু বনোৱাৰ ক্ষেত্ৰত কম পৰিমাণে লয়, তেতিয়াহ'লে লাৰু হৈ নুঠে, আৰু যদি চেনি বেছি পৰিমাণে লয় তেতিয়াও নাৰিকলৰ লাৰু বনোৱাত বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। সেয়েহে চেনিৰ পৰিমাণৰ ক্ষেত্ৰত সদায় সাৱধানতা অৱলম্বন কৰিব লাগে। এটা নাৰিকলৰ বাবে কেৱল 1 কাপকৈহে চেনি ল'ব লাগে, তাতকৈ বেছি বা কম পৰিমাণে ল'ব নালাগে। এতিয়া মই কটাৰী এখনৰ সহায়ত নাৰিকলকেইটাৰ ওপৰৰ বাকলিখন ভালদৰে গুচাই ল'ম আৰু নাৰিকলসমূহ সৰু সৰু টুকুৰা কৰি কাটি ল'ম। বাকলি গুচোৱাত সুবিধা হ'বৰ বাবে মই নাৰিকলকেইটা হাতেৰে এনেদৰে টুকুৰা টুকুৰাকৈ এৰুৱাই লৈছোঁ, আৰু এইকেইটাৰ মই এতিয়া বাকলিকেইখন ভালদৰে গুচাই ল'ম। এতিয়া গোটেই নাৰিকলখিনিৰে বাকলি গুচোৱা হৈ গৈছে। এতিয়া মই এইখিনি চফা পানীত ভালদৰে ধুই ল'ম আৰু সৰু সৰু টুকুৰা কৰি কাটি ল'ম, যাতে এইখিনি মই ধুনীয়াকৈ মিক্সিত পিচি ল'ব পাৰোঁ। নাৰিকলখিনি পৰিষ্কাৰ পানীত ধোৱা হৈ গৈছে। এতিয়া মই এইখিনি চুৰি এখনৰ সহায়ত সৰু সৰুকৈ টুকুৰা কৰি ল'ম আৰু এইখিনি মই মিক্সিত পিচি ল'ম ভালদৰে। গোটেই নাৰিকলখিনি এতিয়া সৰু সৰুকৈ টুকুৰা কৰা হৈ গৈছে। এতিয়া মই এইখিনি এটা মিক্সাৰ জাৰত ভৰাই লৈ পিনি ভালদৰে পিচি ল'ম। গোটেই নাৰিকলখিনি ভালদৰে পিচা হৈ গৈছে। মই সেইখিনি আগৰ সেই নাৰিকল কুটি লোৱা পাত্ৰটোতে উলিয়াই লৈছোঁ, আৰু এতিয়া ইয়াত মই এই চেনি 2 কাপ যোগ কৰি ভালদৰে হাতেৰে চেনিখিনি গলি যোৱালৈকে মিহলি কৰিম, আৰু 1 ঘণ্টাৰ কাৰণে সেইখিনি মই ৰেষ্ট কৰিবলৈ দিম। চেনিখিনি ভালদৰে মিহলোৱা হৈ গৈছে। এতিয়া মই এইখিনি ঢাকোন দি 1 ঘণ্টাৰ বাবে ৰেষ্ট কৰিবলৈ দিম। এক ঘণ্টাৰ পিছত মই ল' ফ্লেমত এখন পেন লৈ ল'ম আৰু তাতে নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি ঢালি দিম আৰু হেতা এখনেৰে লৰাই থাকিম, যাতে সেইখিনি তলত লাগি নধৰে। এনেদৰে ল' ফ্লেমত মিশ্ৰণটো 20 মিনিট লৰাই থকাৰ পাছত ইয়াত আঠালেটীয়া ভাৱটো আহিব ধৰিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম আৰু মিশ্ৰণটো ঠাণ্ডা হোৱাৰ আগেয়ে লাৰু বনোৱা আৰম্ভ কৰিম, কাৰণ মিশ্ৰণটো ঠাণ্ডা হৈ যোৱাৰ পাছত লাৰু বনাবলৈ অসুবিধা হয়। এতিয়া মই লাৰু বনোৱা আৰম্ভ কৰিছোঁ। যিহেতু মিশ্ৰণখিনি বহুত গৰম হৈ আছে, সেইবাবে মই হাতখন আগতে পানীত তিয়াই লৈছোঁ। মোৰ লাৰু বনোৱা প্ৰায় শেষেই হৈছে। 2টা নাৰিকলৰ পৰা মই প্ৰায় 24-25টামান লাৰু বনাব পাৰিলোঁ। আপোনালোকে এই ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাব পাৰে আৰু কেনে হৈছে মোক কমেণ্ট ছেকশ্যনত জনাব। আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল বাটনটোও দবাই দিব।